ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত জিজ্ঞাছ টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন 2022-23 চনৰ অৰ্থাৎ আজি অনুষ্ঠিত হোৱা জিজ্ঞাছ টেলেণ্ট চাৰ্চ এক্সামৰ ক্লাছ 5-ৰ গ্ৰুপ চিৰ জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ সাধাৰণ জ্ঞান আৰু সাময়িক ঘটনা প্ৰবাহৰ যিকেইটা কুৱেশ্যন আহিছিলে উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 71 নম্বৰ, ভাৰতৰ নিম্ন সদন লোকসভাত অসমৰ প্ৰতিনিধিৰ সংখ্যা কিমান? How many seats Assam have in the lower house Lok Sabha? Option দিছিলে 7 seats, 20 seats, 14 seats, 25 seats. গতিকে লোকসভাত অসমৰ প্ৰতিনিধিৰ সংখ্যা হৈছে 14টা সিট আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ। তাৰপিছত চোৱা এইটো কুৱেশ্যন, ৰঞ্জি ট্ৰফি কি খেলৰ লগত জড়িত? ৰঞ্জি ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ গেম? অপশ্যন দিছিলে ফুটবল, কাবাডী, টেনিছ আৰু ক্ৰিকেট। ৰঞ্জি ট্ৰফি হৈছে ক্ৰিকেট খেলৰ লগত জড়িত, অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, চিপাহী বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল? চেপই মিউটিনি ৱাজ অকাৰ্ড ইন হুইচ ইয়াৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বিত থকাটো 1857 চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল। তাৰপিছত সুধিছিল সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? হোৱাট ইজ দ্য বিগেষ্ট প্লানেট অফ ছলাৰ ছিষ্টেম? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চিত থকাটো বৃহস্পতি। আৰু ক্লাছ 3ৰ কুৱেশ্যন পেপাৰখনত আহিছিল যে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? সৰু গ্ৰহটোৰ নাম হৈছে বুধ। তাৰপিছত চোৱা, পংগল উৎসৱ ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয় সুধিছিল। পংগল ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? অপশ্যন দিছিলে বিহাৰ, গোৱা, মহাৰাষ্ট্ৰ আৰু তামিলনাডু। পংগল উৎসৱ বা পংগল ফেষ্টিভেল ভাৰতৰ তামিলনাডুত পালন কৰা হয়। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। তাৰপিছত সুধিছিল কলমৰ আৱিষ্কাৰক কোন? হু ইজ দ্য ইনভেণ্টৰ অফ পেন? ইয়াৰটো তোমালোকে কমেণ্ট বক্সত জনাবা। অপশ্যনসমূহ দিছিলে ৱাটাৰমেন, ৰাছেল, লাইবনিছ আৰু মাৰ্কনি। যদিহে অশুদ্ধ হয় কমেণ্ট বক্সতে আমি উত্তৰটো তোমালোক শুদ্ধ কৰি দিম, গতিকে এইটো তোমালোকক কমেণ্ট বক্সত আমাক জনাবলৈ নাপাহৰিবা। নেক্সট কুৱেশ্যন, মোৰো এটা সপোন আছে গ্ৰন্থখনৰ লিখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক মোৰো এটা সপোন আছে? অপশ্যন দিছিলে ৰুবুল মাউত, ৰীতা চৌধুৰী, হৰে কৃষ্ণ ডেকা আৰু হীৰেন্দ্ৰনাথ। শুদ্ধ হ'ব মোৰো এটা সপোন আছে গ্ৰন্থখনৰ লিখক হৈছে ডক্টৰ ৰুবুল মাউত। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, কোনজন অভিনেতাক অসমৰ নটসূৰ্য বুলি কোৱা হয়? হুইচ এক্টৰ ইজ কল্ড নটসূৰ্য ইন আছাম? নটসূৰ্য বুলি কোৱা হয় ফণী শৰ্মাদেৱক। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা নেক্সট কুৱেশ্যনটো, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন? হু ইজ দ্য ফাৰ্ষ্ট আছামিজ লিটাৰেচাৰ হু উইন্স জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী সাহিত্যিক হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অপশ্যন এইটো হ'ব শুদ্ধ। নেক্সট সুধিছিল অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী কোন? হু ইজ দ্য প্ৰেজেণ্ট এডুকেশ্যন মিনিষ্টাৰ অফ আছাম? বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম হৈছে ডক্টৰ ৰণোজ পেগু। অপশ্যন এইটো হ'ব শুদ্ধ। তাৰপিছত সুধিছিল তেজপুৰৰ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰোৱাইছিল? হু বিল্ড মহাভৈৰৱ টেম্পল এট তেজপুৰ? তেজপুৰত যে আছে মহাভৈৰৱ মন্দিৰ, এই মহাভৈৰৱ মন্দিৰটো বান ৰজাই নিৰ্মাণ কৰাইছিলে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যনটো, অসমৰ প্ৰথমখন মেডিকেল কলেজ হৈছে? দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আছাম ইজ? এই অসমৰ প্ৰথমখন মেডিকেল কলেজ হৈছে অসম মেডিকেল কলেজ। পিছফালে নেক্সট পেজটোৰ অপশ্যনকেইটা দিয়া আছে, অসম মেডিকেল কলেজ হ'ব শুদ্ধ উত্তৰ। নেক্সট সুধিছিল কিমান চনত অসমত চাহ আৱিষ্কাৰ হৈছিল? ইন হুইচ ইয়াৰ টি ৱাজ ডিছকভাৰ্ড ইন আছাম? অপশ্যনসমূহ ইয়াতে ওপৰত দিয়া আছে, তোমালোকে চাই লোৱা। শুদ্ধ হ'ব অপশ্যন নম্বৰ চিত থকাটো 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিলে। নেক্সট কুৱেশ্যন, পানীৰ প্লাবিতা কোনে আৱিষ্কাৰ কৰিছিল? হু ডিছকভাৰ্ড অফ ৱাটাৰ? অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, পানীৰ প্লাবিতা আৰ্কিমিডিছে আৱিষ্কাৰ কৰিছিল। তাৰপিছত সুধিছিল সদ্যপ্ৰয়াত ফুটবল খেলুৱৈ পেলে কোন দেশৰ নাগৰিক আছিল? ৰিচেণ্টলি ডাইড ফুটবল প্লেয়াৰ পেলে ইজ এ চিটিজেন অফ হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ? শুদ্ধ হ'ব অপশ্যন নম্বৰ বিত থকাটো ব্ৰাজিল। পেলে আছিলে ব্ৰাজিলৰ এজন নাগৰিক। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন? হু ইজ দ্য প্ৰেচিডেণ্ট অফ USA? USAৰ বৰ্তমান প্ৰেচিডেণ্ট হৈছে জো বাইডেন। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, বায়ুমণ্ডলৰ কোনবিধ গেছ আটাইতকৈ পাতল? হোৱাট ইজ দ্য লাইটেষ্ট গেছ অফ দ্য এটমস্ফিয়াৰ? শুদ্ধ উত্তৰ হ'ব হাইড্ৰজেন গেছ। হাইড্ৰজেন বা অসমীয়াত জলযান, এই গেছটো বায়ুমণ্ডলৰ আটাইতকৈ পাতল গেছ। নেক্সট, গুৱাহাটীৰ প্ৰাচীন নাম কি আছিল? হোৱাট ইজ দ্য এনচিয়েণ্ট নেম অফ গুৱাহাটী? গুৱাহাটীৰ প্ৰাচীন নাম আছিলে প্ৰাগজ্যোতিষপুৰ। অপশ্যন চি হ'ব শুদ্ধ। নেক্সট, মানুহৰ শৰীৰৰ কোনটো অংগত অধিক আইৰণ জমা হয়? ইন হুইচ অৰ্গন অফ হিউমেন বডি আইৰণ ইজ ষ্ট'ৰ্ড মষ্ট?
শুদ্ধ হ'ব যকৃত তাৰপিছত চোৱা কাক ভাৰতৰ হোমাৰ বুলি কোৱা হয় হু ইজ কল্ড দ্য হোমাৰ অফ ইণ্ডিয়া শুদ্ধ হ'ব অপশ্যন নম্বৰ বি থকাটো কালিদাসক ভাৰতৰ হোমাৰ বুলি কোৱা হয় তাৰপিছত চোৱা আজমেৰ কোন ৰাজ্যৰ অন্তৰ্গত আজমেৰ ইজ বিলং টু হুইচ ষ্টেট অফ ইণ্ডিয়া দ্য আজমেৰ হৈছে ৰাজস্থানৰ অন্তৰ্গত অপশ্যন বি হ'ব শুদ্ধ তাৰপিছত সুধিছিল হলেণ্ডৰ বৰ্তমানৰ নাম কি হোৱাট ইজ দ্য প্ৰেজেণ্ট নেম অফ হলেণ্ডৰ বৰ্তমান নাম হৈছে নেদাৰলেণ্ড তাৰপিছত চোৱা পৌৰসভা এখনৰ কাৰ্যকাল কিমান বছৰ হোৱাট ইজ দ্য টাৰ্ম অফ এ মিউনিচিপাল বোৰ্ড পৌৰসভা এখনৰ কাৰ্যকাল হৈছে 5 বছৰ তাৰপিছত চোৱা বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি কোন হু ইজ দ্য প্ৰেজেণ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে জগদীপ ধনখৰ তেওঁ হৈছে বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যনটো চোৱা ভাৰতৰ কোনটো ৰাজবংশৰ শাসনক সোণালী যুগ বুলি কোৱা হয় দ্য ৰুল অফ হুইচ ডাইনেষ্টি অফ ইণ্ডিয়া ইজ কল্ড গোল্ডেন ইৰা শুদ্ধ হ'ব অপশ্যন নম্বৰ বি থকাটো গুপ্ত যুগৰ শাসনক বা গুপ্ত বংশৰ শাসনক সোণালী যুগ বুলি কোৱা হয় তাৰপিছত চোৱা আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয় কোন তাৰিখে ইন হুইচ ডেট অফ ইণ্টাৰনেশ্যনেল য়োগা ডে ইজ চেলিব্ৰেটেড শুদ্ধ হ'ব অপশ্যন নম্বৰ চি থকাটো 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয় তাৰপিছত 99 নম্বৰটো চোৱা এইটো মানে হোমৱৰ্ক দিছোঁ পৃথিৱীৰ গতি প্ৰতি ছেকেণ্ডত কিমান কিলোমিটাৰ হোৱাট ইজ দ্য স্পীড অফ আৰ্থ পাৰ ছেকেণ্ড অপশ্যন দিছিলে 20 কিলোমিটাৰ 29.6 কিলোমিটাৰ 25 কিলোমিটাৰ আৰু 40 কিলোমিটাৰ নেক্সট 92 নম্বৰ কুৱেশ্যনটো চোৱা বৰ্তমান G20 দেশসমূহৰ অধ্যক্ষ কোন হু ইজ দ্য প্ৰেজেণ্ট চেয়াৰমেন অফ G20 কাণ্ট্ৰিজ শুদ্ধ হ'ব চীন ভাৰতবৰ্ষ বৰ্তমান প্ৰেজেণ্ট চেয়াৰমেন হৈ আছে G20 শেষৰ কুৱেশ্যনটো চোৱা ভাৰতৰ সংবিধানত কিমানটা ভাগ স্বীকৃতি প্ৰদান কৰা হৈছে হাউ মেনি লেংগুৱেজেছ আৰ ৰিকগনাইজড ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতবৰ্ষৰ সংবিধানত বৰ্তমানলৈকে 22টা ভাগ স্বীকৃতি প্ৰদান কৰা হৈছে গতিকে অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত নেক্সট ভিডিঅ'টোত আমি ইয়াৰে বাকী যিখিনি আছিলে কুৱেশ্যন ইয়াৰে উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো চাই ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ইয়াৰে উত্তৰখিনি তাত ক্লিক কৰি তোমালোকে চাই ল'ব পাৰিবা বিচাৰি নাপালে কমেণ্ট কৰি সুধিবা